নমস্কাৰ স্মাৰ্ট চঙৰ তৰফৰ পৰা মই গিয়াছ আহমেদে আপোনালোকক অভিনন্দন জনালো আৰু নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলো। এই যোৱা এপিসোডত কৈছিলো যে হাৰমনিয়াম আৰু কিবোৰ্ড এই দুটা ইনষ্ট্ৰুমেন্ট বনাওঁতে প্ৰথম নোটটোৱে হ'ব সি। এটো আগত কোৱা হৈছিল এইটো সি, এইটো সি, এইটো সি, এইটো সি, আকৌ এইটো সি। অৰ্থাৎ স্কেল এটা সি প্ৰত্যেকৰে স্কেল আছে, তিনিটা স্কেল। ক'ৰবাত যদি কিবোৰ্ডখন বহুত ডাঙৰ হৈ যায় বহুত স্কেল পাব তাতে। গতিকে এতিয়া আমি আৰম্ভ কৰিম সি স্কেলৰ পৰা আৰম্ভ কৰিম, সি স্কেলৰ পৰা আৰম্ভ কৰিম। এতিয়া আমি ভাৰতীয় সংগীত মতে স্বৰলিপি কৰি পেলাই আমি কৰ্ড চাৰ্ট বনাম আৰু ৱেষ্টাৰ্ণ চাইডত ABCDEFG ABC। এতিয়া আমি ভাৰতীয় সংগীত মতে স্বৰলিপিৰ ওপৰত আমি কৰ্ড চাৰ্ট বনাম আৰু ৱেষ্টাৰ্ণ মতে ABCDEFG ABCD। গতিকে ৱেষ্টাৰ্ণ মতে আমি তেনেকুৱাকৈ বনাম। এতিয়া আহক গতিকে আমি এতিয়া স্বৰলিপি কৰিম। স্বৰলিপিত চি কৰ্ডটো কি নোট আহিব চি কৰ্ডটোত যে সা গা পা, এইটো হ'ল চি কৰ্ড। সা গা পা চি কৰ্ড। তাৰপিছতে ক'ম মা ধা সা, মা ধা সা এফ কৰ্ড। তাৰপিছত আহিম পা নি ৰে জি কৰ্ড ইজ ইকুৱেল টু চি কৰ্ড। এতিয়া আহিম আমি ৱেষ্টাৰ্ণ চাইডত। ৱেষ্টাৰ্ণ ষ্টাইলত আহিলে আমি যে চি কৰ্ডটো হ'ব কি চি ই জি ইজ ইকুৱেল টু চি কৰ্ড। তাৰপিছত এফ এ চি এফ কৰ্ড, জি বি ডি জি কৰ্ড ইজ ইকুৱেল টু চি কৰ্ড। এইখিনিতে কৈ থৈছোঁ যে আমি গোটেইখিনি মেজৰ কৰ্ড হৈ আছে, মাইনৰ অহা নাই, ইয়াত মেজৰে হৈ আছে। গতিকে আমি এতিয়া বুজিম কেনেকুৱা যে চি প্লাছ এফ প্লাছ জি ইজ ইকুৱেল চি। এতিয়া আমি যেনে গান এটা কৰিব, যিকোনো গানে এই চি কৰ্ডত যদি আমি চি স্কেলটো যে আমাক কয় নহয় যে স্কেলটো আমি এটা স্কেল ধৰি লওঁ গানত, গতিকে আমি ৰিলেশ্যনখিনি পালোঁ কি আছে যে চি এফ জি চি। চিটো ষ্টেণ্ডিং কৰ্ড অৰ্থাৎ স্কেল। আমাক যদি কোৱা হয় গীত এটি গাম আমি চি স্কেল, যিকোনো চি স্কেলত যিকোনো গীত গালে সেইকেইটা কৰ্ড মাষ্ট বি আহিবই। মই আগতে কৈছোঁ যে a প্লাছ বি হোল স্কুৱেৰ ইজ ইকুৱেল টু a স্কুৱেৰ প্লাছ 2ac প্লাছ b স্কুৱেৰ, মানে সূত্ৰমতে আহি যায়। যেনেকুৱা ও মোৰা পুনাৰ দে ও মোৰ চিকুনি দে, চি মেজৰত আছে। এনেখন শুৱলা এফত গৈছে, এনেখন সুফলা চি গৈছে, এনেখন মৰমৰ দে আকৌ চি আহিছে। ও মোৰ কুৰিয়ামা চি হৈছে, জি আহিল অসমৰ সুদিমা আকৌ চি আহিল পৃথিৱীৰ কত এয়া বুজি গ'ল বিচাৰি জনমটো জি আহিল নোপোৱা কৰিলে। মানে এই তিনিটা কৰ্ডৰ ওপৰতে গানটো ঘূৰি আছে। ঠিক তেনেকৈ মোৰ গানে হওক বহুৱা স্থাহীনতা জি আহিল বিপৰীতে গভীৰ ৰাস্তাৰ গান। মোৰ গান হওক এয়া বুজি গ'ল কল্পনা বিলাসৰ বিপৰীতে সত্য প্ৰশস্তিৰ ধ্যান। মোৰ গান হওক বহুৱা স্থাহীনতা জি গৈছে বিপৰীতে গভীৰ ৰাস্তাৰ গান। একেবাৰে ইজি বস্তুবিলাক চব। সকলোৱে বিচাৰে কৰ্ডটো কৰিলে গানখিনি ভাল হয়, গতিকে একেবাৰে ইজি। ঠিক গীটাৰটো তেনেকুৱা, মানে এই ৰিলেশ্যনটো যেনেকুৱা মই কৈছোঁ, গীটাৰৰ ৰিলেশ্যনটো চি কৰিলোঁ, এইটো চি কৰ্ড, এইটো হ'ল এফ কৰ্ড, এইটো হ'ল জি কৰ্ড, আকৌ এইটো চি কৰ্ড। ইয়াত অলপ
প্ৰেক্টিকেল লাগিব অলপ নহয় বহুত লাগিব গিটাৰখন খুব হাৰ্ড এইবিলাক ষ্ট্ৰিংবিলাক জানিব লাগিব চিনিব লাগিব তাৰপিছতে এই যে আঙুলিৰে ধৰিছোঁ তাক কেনেকৈ ধৰিলে চাউণ্ডটো ওলাই অলপ কষ্ট কৰিব লাগিব ও মোৰ আপোনাৰ দে ও মোৰ চিকুনি দে এনেখন খোলা এনেখন সুফলা যিয়ে এনেখন মৰমৰ দে ও মোৰ খুৰীয়া মা যি আহিব অসমৰ খুৰীমা পৃথিৱীৰ কত বিচাৰি জনমটো যি নোপোৱা কৰিলেও গতিকে আজিৰ এপিছডটো ইমানতে সমাপ্ত কৰিম বেছি কৰিব গ'লে নিশ্চয় ফকজা লাগিব পাৰে আপোনালোকৰ যে আজি এই স্কেলটোৰ ওপৰত আপোনালোকক যি পাৰোঁ জানাই নাজানাই আৰু এটা লেচন দিলোঁ চেষ্টা কৰিব পাৰিব একো নাই আৰু কিবা নোৱাৰিলে মোক যোগাযোগ কৰিব নাম্বাৰ পাব আজিলৈ এৰিছোঁ পুনৰবাৰ নতুন বছৰৰ শুভেচ্ছা দিম নমস্কাৰ